বিপিএফে আঁঠুৱা কম্বলৰ বাহিৰে আমাৰ বেলেগ কোনো সুবিধা দিয়া নাই বুজিছে মাত্ৰ এই মানে যাতে মহ সোমাব পাৰে এনেকুৱা মানে আঁঠুৱা দিছে আৰু ছাতি দিছে এইবিলাক মানে এই যে বগলী পাখা এইবিলাক পানী নামানে এতিয়া যাতে আগন্তুক দিনত আমি আমাৰ প্ৰমোদ বড়ো ছাৰক আমি জিকাম তেতিয়ালৈ ছাৰৰ মানে যিটো ডেভেলপমেণ্টৰ কাম কৰি আছে তাত আমি সন্তুষ্ট হৈছোঁ জিন্দাবাদ 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 প্ৰমোদ বড়ো জিন্দাবাদ 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 সাইকম স্যার জিন্দাবাদ 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 ই ৰিক্সা চালকসকলে একগোট হৈছোঁ নিশ্চয় আমাৰ কিবা এটা মানে অভাৱ আছে এই অভাৱটো হ'ল আমাৰ ই ৰিক্সা ইউনিয়ন মানে এইটো ৰেজিষ্টাৰ কৰিব লাগিব তাত যাতে আমাৰ এই যে EM ছাৰে আমাক সহায় কৰে আমি দীৰ্ঘদিনৰ পৰা এইটো ৰেজিষ্টাৰ কৰিব পৰা নাই আচ্ছা এতিয়া এই সহায়খিনি যদি আমাক কৰে আমি নিশ্চয় আমাৰ UPPL দলক জিকোৱাৰ কাৰণে প্ৰমোদ বড়ো ছাৰক জিকোৱাৰ কাৰণে আমাৰ যিমান দূৰ মানে চেষ্টা কৰিব লগা আমি কৰিম গোটেই ই ৰিক্সা চালকসকলতো কৰিমেই আৰু নিশ্চয় আমাৰ মানে ইটো আছে মানে ফেমিলি আপুনি জইনিং হল কয়জনমান জইনিং হল আছে আমি 54% আহা সময়ত কেনেকুৱা হেল্প কৰিব UPPL দলক আহা সময়ত আমি যথেষ্টভাৱে আমি সহায় কৰিম আমি প্ৰমোদ বড়ো ছাৰক জিকোৱাৰ কাৰণে আমি অহৰহভাৱে আমি চেষ্টা কৰিম এই অঞ্চলত EM সাইকম বসুমতাৰী কি কাম কৰি দিছিল ডেভেলপমেণ্ট কাৰণ চাওক এতিয়া ডেভেলপমেণ্টৰ কাৰণে সাইকম বসুমতাৰী ছাৰে মই ভালকৈ সিমান অৱগত নহয় ভাল কৰিছে বুলি মই শুনা পাইছোঁ যিহেতু মই আজি নতুন ইয়াত জইন কৰিলোঁ এই দলৰ কি কাম কৰিছে কৰা নাই এইটো মই সিমান এটা অৱগত নহয় আগত কি দলত আছিলে আপুনি আগত মই BPF-ত আছিলোঁ BPF সময়ত আপোনাক এনেকুৱা যিখিনি পাব লাগে যিখিনি কাম কৰিব লাগে এইটো দিয়া নাছিলে নাই আমাক BPF-এ আঁঠুৱা কম্বলৰ বাহিৰে আমাৰ বেলেগ কোনো সুবিধা দিয়া নাই বুজিছে মাত্ৰ এই মানে যাতে মহ সোমাব পাৰে এনেকুৱা মানে আঁঠুৱা দিছে আৰু ছাতি দিছে এইবিলাক মানে এই যে বগলীৰ পাখা এইবিলাক পানী নামানে এতিয়া যাতে আগন্তুক দিনত আমি আমাৰ প্ৰমোদ বড়ো ছাৰক আমি জিকাম এতিয়ালৈ ছাৰৰ মানে যিটো ডেভেলপমেণ্টৰ কাম কৰি আছে তাত আমি সন্তুষ্ট হৈছোঁ বৰ্তমানে দেখিবলৈ চৰকাৰৰ আপুনি কাম কৰিবলৈ কেনেকুৱা লাগিছে এতিয়া যাবলৈ আহিবলৈ কাম কৰিবলৈ কেনেকুৱা লাগিছে এতিয়া আমাৰ মানে অঞ্চলৰ যিটো শান্তিৰ বাতাবৰণটো ঘূৰি আহিছে সঁচাকৈ আৰু আগন্তুক দিনত আহিব ইয়াতকৈ ভাল মানে ডেভেলপমেণ্টৰ কাম কৰিব পাব্লিকে উপকৃত হ'ব আৰু কি ক'ম যোৱা বছৰত কেনেকুৱা আছিলে যোৱা বছৰতো ডেভেলপমেণ্টৰ কাম মানে সিমান এটা হোৱা নাছিল এইবছৰ ভালেখিনি কৰিছে আৰু আগন্তুক দিনত হ'ব বুলি আশা কৰোঁ ঠিক আছে হ'ব